নমস্কাৰ, মই গীতাঞ্জলি মোৰ চেনেলটো আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ। আজি সোমবাৰ 28 জুন। মই আৰম্ভ কৰি দিছোঁ এতিয়াৰ পৰা মোৰ ব্লগটো। এতিয়া 11 বাজি গ'ল। মই এতিয়া দিনৰ ভাত পানী বনামগৈ। তাৰ আগতে মই ব্লগটো আৰম্ভ কৰি লৈছোঁ আৰু দেখুৱাই যাম মই কি কৰিম কি নকৰিম। আশা কৰোঁ আপোনালোকে শেষলৈকে চাব আৰু চাই কমেণ্ট এটা লিখি দিব কেনেকুৱা লাগিলে। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বুটামটো ক্লিক কৰি অল কৰি থ'ব। তেতিয়া আগলৈ দিয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। তেনেহ'লে আহক মইনো আজি কিনো কৰিম তাকে দেখুৱাওঁ। আজি বতৰটো খুব ভাল মানে ৰ'দ নহয়, বৰষুণ নহয়, ডাৱৰীয়া আৰু গৰম নহয়। সেইকাৰণে খুব ভাল বুলি কৈছোঁ। বৰষুণ দিলে মই খুব অশান্তি পাওঁ, ইয়াত গোটেই পানী হৈ যায়। গতিকে বৰষুণ দিয়াতকৈ ৰ'দ দি গৰম হ'লেও কথা নাই, ফেন চলাই ভিতৰত থাকিম। কিন্তু বৰষুণ দিলে বহুত অশান্তি। আৰু যে নহওক বাৰিষা দিনত বৰষুণ দিবই, সেইটো কোনেও বাৰু ৰখাব নোৱাৰে। বৰষুণ দিলে বেয়া নালাগে, ভালেই লাগে। কিন্তু আমি থকা ঘৰ দুৱাৰবোৰ বহুত পুৰণি কোৱাৰ্টাৰ, সেইকাৰণে ঘৰৰ ভেটিবোৰ চাপৰ হৈ গৈছে। আৰু বৰষুণ এজাক যদি টানকৈ দিয়ে গোটেইফালে পানী হৈ যায়। বৰষুণ যাক এৰাৰ পাছত ৰ'দ দিলে বাৰু পানীজাক শুকাই যায়, কিন্তু তথাপিও বাহিৰৰ পানী নাহে যদিও ওলাই যোৱা পানী প্ৰায় চাৰিওফালে জেগাবোৰ ওখ হৈ পৰিছে। আমি থকা ঠাইখিনি তল পৰি গৈছে, সেইকাৰণে পানীখিনি চাগে ইয়াতে জমা হৈ যায় আৰু সেইকাৰণে আমনি লাগে, বেলেগ বাৰু কথা নাই। মই এইবাৰ দোকানৰ পৰা আহোঁ, পটাপট যাম আৰু আহিম। দুটামান সৰু সুৰা বস্তু আনিবলগীয়া হৈ আছে, তাকে লৈ আহোঁগৈ। আহি ধুমাধুম ভাত পানী বনাম। এতিয়া 11:30 বাজি গ'ল, গতিকে দেৰি হ'ব ভাত বনাবলৈ। সেইকাৰণে এই যাম, এই আহিম, মই গৈ আহোঁ, আকৌ লগ পাম। আহি গ'লোঁ দোকানৰ পৰা, এইকেইটা বস্তু আনিলোঁ আৰু কাপোৰখনে ঢাকি আহিবলগীয়া হ'ল। যাওঁতে ছাতি নিনিলোঁ, বৰষুণ দিলে। আৰু এনেকৈ চুলিকেইডালটো বচাব লাগিব, ঢাকি মেলি আহি গ'লোঁ। এই কৰ্ণফ্লেক্সৰ পেকেটটো মই এতিয়া এই কণ্টেইনাৰতে ভৰাই থ'ম। কাগজৰ পেকেটটো ফালি পেলালোঁ, কিন্তু এই ভিতৰৰ পেকেটটোৱে সৈতে মই এনেকৈ ভৰাই থওঁ। এনেকৈ ভৰাই থ'লে ভাল হৈ থাকে। আজি দিনত নিৰামিষ খাম। ভেন্দি আৰু আলু বাকলি গুচাই ল'লোঁ আলুকেইটা, আৰু ভেন্দি ধুনীয়াকৈ ধুই মেলি চাফা কৰি আনিলোঁ। গোটাই ভেন্দিকেইটা মই অকণমান হেলনীয়াকৈ কাটি গৈছোঁ। ঠিক একেধৰণে আলুকেইডোখৰ একেধৰণে কাটিম। প্ৰথমে দুফাল কৰি সৰুকৈ দীঘলীয়াকৈ কাটি, আৰু সেই দীঘলীয়াকেইডোখৰ আকৌ মই অকণমান হেলনীয়াকৈ কাটিছোঁ। ঠিক বৰফিটোৰ নিচিনা আকাৰ দিব বিচাৰিছিলোঁ, সিমানখিনি নাই হোৱা। তথাপিও এয়া মোৰ ভেন্দি আৰু আলু কটা হৈ গ'ল। আৰু এইখিনিক তেলতে অকণমান হালধি, জিৰা, ধনিয়া, নিমখ দি ভাজিলোঁ। কচু ভাতকেৰেলা দি বনালোঁ দাইল। এয়া ভেন্দি আৰু আলু ভাজি, খালি মচুন্দৰী আৰু নৰসিংহ পাতেৰে চাটনি। এয়া পিটিকা, কচু, ভাতকেৰেলা, বিলাহী আৰু এয়া পাপৰ ভাজিলোঁ। আৰু ইমানেই আজি আমাৰ ভাতৰ থালিখন। আৰু আমি ভাত পানী খাই লওঁ, অলপ জীয়াই আকৌ লগ পাম। দিনৰ ভাত পানী খাই ৰেষ্ট ল'লোঁ আৰু এতিয়া গধূলিয়ে হ'ল। গধূলি এতিয়া চাহৰ যোগাৰ কৰিবলৈ আহিছোঁ। চাহত আজি বনাম পকৰি নৰসিংহ পাতেৰে। মই বেচন লৈছোঁ, মই তাতে দিলোঁ পিঁয়াজ অকণমান কাটি, আৰু জিৰা পাউডাৰ অকণমান দিলোঁ, আন্দাজমতে নিমখ, এটা কণী ভাঙি দিলোঁ। আৰু এয়া কণীটোৱে অকণমান ডাঠ হৈছে, সেইকাৰণে মই ইয়াত অকণমান পানী দি অকণমান পাতলীয়া কৰি ল'ম পেষ্টটো। আৰু পাতলীয়া কৰি মই নৰসিংহ পাতকেইটা এনেকৈ ধুনীয়াকৈ বেচনৰ পেষ্টটো লগাই লৈছোঁ। মই নৰসিংহ পাতকেইটা আগেয়ে সৈতে লৈছোঁ, পাত মই ছিঙি নাই দিয়া আৰু পিচিও নাই দিয়া। এনে গোটাই এনেকৈ বনাই খাবচোন, খুব ভাল লাগে। সৰু ল'ৰা ছোৱালী যদি আছে তেনেকৈও খুৱাব পাৰে, যদি নোখোৱা ল'ৰা ছোৱালী আছে। আমাৰ ধিতিয়ে নাখায়, সেইকাৰণে মই এনেকৈ বনাই দিছোঁ, তেতিয়া সি গম নাপায়, খাব ধুনীয়াকৈ। আৰু এইকেইটা মৰাপাট হয়। মৰাপাতকেইটাও মই এটাৰ ওপৰত এটা এনেকৈ প্ৰলেপ দি এনেকৈ 3-4টা জাপ কৰি দিছোঁ। এনেকৈও পকৰি বনাই খাব পৰা যায়। আৰু এনেকৈ যদি আপোনালোকে নাই খোৱা নিশ্চয় এবাৰ খাব, খুব ভাল লাগে। পাত আছে নে কি আছে গমেই নাপায়, আৰু ধুনীয়া গোন্ধ এটা আহে, নৰসিংহ পাতৰ গোন্ধ। আৰু তেলত এতিয়া মই দিলোঁ এইটো, আৰু ভালকৈ ফ্ৰাই কৰিব লাগিব, অকণমান মৰমৰীয়া হোৱাকৈ ফ্ৰাই কৰিব লাগিব। আৰু এয়া মোৰ এটা পকৰি হৈছেগৈ। মই ইলুটিকৈ লৰাই দিছোঁ যাতে ভালকৈ ভিতৰলৈকে সিজি যায়। আৰু এইটো প্ৰায় হৈছে, আৰু এইটো ইমানখিনি জোখতে এইটো এতিয়া তেলৰ পৰা উঠাব পাৰি। যদি আপোনালোকে খাইছে, কেনেকুৱা হৈছে মোৰ পকৰিটো জনাব। যদি নাই খোৱা নিশ্চয় এবাৰ খাবলৈ ট্ৰাই কৰিব, আৰু খোৱাৰ পিছত কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট এটা লিখি জনাব নাপাহৰিব। বাচনটো লাগি থকা কাষে পাশে বেচনখিনি মই ব্ৰেড কাটি লগাই লৈছোঁ, আৰু ইয়াৰো বনাই লওঁ দুটামান পকৰা।
লগত গৰম পকৰি খাই খুব ভাল লাগিলে। যদি আপোনালোকে এনেকৈ নাই খোৱা নিশ্চয় খাব এবাৰ। আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন ভিডিঅ' ব্লগেৰে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই বাই।